নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আমাৰ ৰহস্যময় অংগ মগজুৰ বিষয়ে আলোচনা কৰিম। যে আমাৰ শৰীৰৰ আটাইতকৈ জটিল আৰু ৰহস্যময় অংগ হ'ল আমাৰ মগজু। আমাৰ মগজুটো বহুত শক্তিশালী। আমাৰ মগজু পৃথিৱীৰ আটাইতকৈ শক্তিশালী কম্পিউটাৰ, ছুপাৰ কম্পিউটাৰ বুলি কয়। সেই ছুপাৰ কম্পিউটাৰত চাইও বেছি 30 গুণ বেছি শক্তি গতিত কাম কৰিব। আমাৰ মগজুটোৰ বিভিন্ন তথ্যৰ বিষয়ে আজি আমি আলোচনা কৰিম। বিভিন্ন আমি বিস্ময়কৰ যি মগজুৰ তত্ত্ব বা বিস্ময়কৰ কথা আমি ইয়াত আলোচনা কৰিম। প্ৰথমটো তথ্য হ'ল যে আমাৰ মগজুৱে কেতিয়াও বিষ অনুভৱ নকৰে। সেইকাৰণে আমাৰ মগজুৰ অস্ত্ৰোপচাৰ তেতিয়াও কৰিব পাৰি যেতিয়া ৰোগীজন জাগ্ৰত অৱস্থাত থাকে। 2 নম্বৰ তথ্য হ'ল যে আমাৰ মগজুৱে এটা বাল্ব জ্বলাব পৰা সমান শক্তি উৎপন্ন কৰিব পাৰে। আমাৰ মগজুৱে অলপ পৰিমাণৰ শক্তি আৰু অক্সিজেনৰ উপস্থিতিত বহু শক্তি উৎপন্ন কৰে, যাৰ দ্বাৰা এটা বাল্ব জ্বলাব পাৰি। 3 নম্বৰ যিটো তথ্য যে মগজুৱে 1 লাখৰো অধিক বছৰ জীয়াই থাকিব পাৰে। অৰ্থাৎ মগজুৰ মৃত্যু নহয়। আমাৰ যেতিয়া মৃত্যু হয় এজন ব্যক্তি, তেতিয়া আমাৰ কি হয়, ব্ৰেইনলৈ অক্সিজেন নাযায়, তেজৰ চলাচল বন্ধ হৈ যায়, যাৰ ফলত ব্ৰেইনলৈ আমাৰ অক্সিজেন নাযায়। আৰু অক্সিজেন যেতিয়া ব্ৰেইনলৈ নাযায়, তেতিয়া আমাৰ ব্ৰেইনটো শেষত মৃত্যু হৈ যায়। ব্ৰেইনৰো আমাৰ মৃত্যু হৈ যায় বা মগজুৰো মৃত্যু হয়। কিন্তু আমাৰ ব্ৰেইনক যদি আমি পৰ্যাপ্ত পৰিমাণে অক্সিজেন দি থাকোঁ বা দিওঁ, ভালদৰে সংৰক্ষণ কৰোঁ, তেতিয়া আমাৰ ব্ৰেইনটোও বা আমাৰ 1 লাখৰো বেছি বছৰ জীয়াই থাকিব পাৰে। যেতিয়া এলবাৰ্ট আইনষ্টাইনৰ মৃত্যু হৈছিল 1955 চনত, আইনষ্টাইনৰ মগজুটো সংৰক্ষণ কৰিছিল। আৰু 1978 চনৰ এজন বিজ্ঞানীয়ে যেতিয়া সেই আইনষ্টাইনৰ মগজুটো লক্ষ্য কৰিলে, তেওঁ দেখি আচৰিত হৈ কৈছিল যে আইনষ্টাইনৰ মগজুটো জীয়াই আছে। সেইটো কিমান দূৰ সত্য আমি নাজানো, কিন্তু সেইজন বিজ্ঞানীয়ে কৈছিল যে আইনষ্টাইনৰ মগজুটো জীয়াই আছে। 4 নম্বৰ তথ্য যে আমাৰ মগজুত 5 মিনিটৰ পৰা 10 মিনিট সময়ত যদি অক্সিজেনৰ পৰিমাণ কম হৈ যায়, তেন্তে মগজুটো চিৰদিনলৈ বেয়া হৈ যায়। অৰ্থাৎ যে আমাৰ অক্সিজেন ব্ৰেইনত যাই থাকিব লাগিব। যদি 5 পৰা 10 মিনিটো অক্সিজেন আমাৰ দেহত পৰা আমাৰ মগজুত যদি নাপায়, তেতিয়া আমাৰ মগজু চিৰদিনলৈ বেয়া হৈ যায়। আৰু এটা 5 নম্বৰ তথ্য এনেকুৱা যে আমাৰ যিকোনো এটা স্মৃতি যে আমাৰ মনত থাকে, সেই স্মৃতি মনত ৰখা কোনো এটা আমাৰ মগজুত নিৰ্দিষ্ট ঠাই নাই। যেনেকৈ এখন আমাৰ বহুতে ভাবে যে মেমৰিৰ নিচিনা কোনো আমাৰ মগজুত ঠাই নাই। বিভিন্ন ধৰণৰ বেলেগ বেলেগ স্মৃতি বেলেগ বেলেগ ঠাইত আমাৰ মগজুত সংৰক্ষণ হয়। সেয়েহে এতিয়াও আমাৰ মগজুৰ স্মৃতি বা মেমৰি ক'ত আছে সেই কথাক লৈ এতিয়াও বিজ্ঞানীসকলে ভালদৰে গৱেষণা কৰি আছে, কিন্তু ক'বই পৰা নাই যে আমাৰ মগজু কেনেকৈনো স্মৃতিসমূহ মনত ৰাখে বা পুৰণি ঘটনা কেনেকৈ মনত ৰাখে, সেইটো এতিয়ালৈ গমেই পোৱা নাই ভালদৰে। গতিকে এইখিনিয়ে আছিল আজি। গতিকে ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক এটা কৰি দিব, আৰু এনেকুৱা ভিডিঅ' পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক আৰু ঘণ্টা বাজনটো বজাই দিব। ঠিক আছে, ধন্যবাদ।